মাৰ্কেটটো অৰুণাচল আৰু আসামৰ বৰ্ডাৰতে মানে মই একটা মাৰ্কেট খুলিছোঁ। এইটো হৈছে কিলিং মাৰ্কেট। তাতে পাই ৰেষ্টুৰেণ্ট আছে। ইয়াত অনেক মানে জুচ, চাও ফ্ৰাই ৰাইচ সেইবিলাক পোৱা যায়। ইয়াত আছে পাৰ্লাৰ আৰু আছে ইয়াত আইচক্ৰীম পোৱা যায়। বিভিন্ন ৰকমৰ আইচক্ৰীম খাবলৈ পোৱা যায় আৰু অনেক কাপোৰৰ দোকান আৰু যিকোনো ফাৰ্নিচাৰ আছে। সেইটো মই এতিয়া এই কমপ্লেক্সখন খুলি পেলাই মোৰ কাৰণে বহুত ভাল লাগিছে, যিহেতু যে আসাম আৰু অৰুণাচলৰ মাজতে মানে আমাৰ কিনাৰতে এটা মই কমপ্লেক্স খুলিছোঁ। খুব ভাল লাগিছে। আৰু কিয় মোৰ এনেই ভাল লাগিছে মানে মোৰ ইয়াত বড়ো আহে, আছামিজ আহে, কাৰ্বি আহে, নিচি আহে, চাকমা আহে, অনেক জাতি আমাৰ ইয়াত আহে। সেইকাৰণে মানে সিহঁতৰ কাৰণেও ভাল হৈছে, এটা সুবিধা হৈছে। যিকোনো একেটা দোকান একেখন কমপ্লেক্সতে পাই যায়, যিকোনো বস্তু আছে ইয়াত আহি মানে সিহঁতে বৰিং নহ'ব, একো অসুবিধা নাই, যিকোনো পাই যায় আৰু মানে ভাল লাগিছে। এইটো মই এতিয়া অক্টোবৰ 1 তাৰিখ পৰা শুৰু হৈছিলে। আগতে বহুত বেকৱাৰ্ড আছিলে। যেতিয়া আমি ইয়াত মই বিয়া হৈ আহিছিলোঁ, তেতিয়া মানে একটা ফাৰ্মেচি পাবলৈ নাই, এটা গাড়ী দেখিবলৈ নাই, এনেকুৱা দিগদাৰ, মানে বহুত দিগদাৰ আছিল। এতিয়া মানে ইয়াত এয়াৰপৰ্ট আহি পেলাই চবেই মানে এটা খুব ভাল পাইছে যে ৰাস্তা ভাল হৈছে। আৰু চাওক এতিয়া দোকানবিলাকো অনেক দোকান সিহঁতেও খুলিব বিচাৰিছে। চবেই কাষ্টমাৰ ভাল পাইছে আৰু মই যিটো ঘৰ বনাই দিছোঁ চবেই ফূৰ্তি, চবেই ভাল পাইছে আৰু একেটা কমপ্লেক্সতে যিকোনো বস্তু পাব বুলি ভাল পাইছে। মই চবকে ক'ব বিচাৰোঁ যে যোনে হ'লেও মোৰ কিলিং কমপ্লেক্সত আহি পেলাই মাৰ্কেটিং কৰি যায়, খাই যায়। ইয়াতে অলপ দেৰি বহি গ'লেও একো আপত্তি নাই। সেইকাৰণে মানে মই চবকে কওঁ, অসম হওক, অৰুণাচল হওক, অনেক জাতি হ'লেও মানে আহি পেলাই আমাৰ কমপ্লেক্সত আহি ইয়াতে চাই যাব পাৰে, খাই যাব। মই মানে ইয়াত ফুডিং লোডিং এইটো কৰিবৰ কাৰণে মই চেষ্টা কৰিব বিচাৰিছোঁ। নেক্সট मिलेगा इधर में बोलने से जैसे कि हो गया आइसक्रीम, हो गया आइसक्रीम का सामान, हो गया केक, कप केक, पेस्ट्री, इसके बाद कुकीज़, ये सब। इसके बाद हो सके कोल्ड ड्रिंक्स भी है, फिर चीज़ भी थोड़ा रखा है। बस इतना ही है अभी तो पूजा सीजन है। अभी पब्लिक लोग को क्या मदद करेगा? मदद बोले तो इधर आएगा तो जैसे कि केक मिल जाएगा, आइसक्रीम मिल जाएगा, ये सब आप लोग आके मतलब यहाँ से ले सकते हैं। तब हम लोग का भी मतलब लाभ होगा। तब आप लोग भी मतलब अपना देख सकते हैं। मतलब जैसे बर्थडे आता है, केक से ऑर्डर कर सकते हैं, ला सकते हैं।